নমস্কাৰ, এই মুহূৰ্তত আহি গৈছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিবলৈ ওলাইছে এটা বিগ ব্ৰেকিং নিউজ। পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ, এইবাৰ গুৱাহাটীত চোৰলৈ আৰক্ষীৰ গুলী। নিশা আৰক্ষীৰ গুলীত আহত 2 চোৰ। বিৰুবাৰীত চোৰলৈ গুলী চালনা আৰক্ষীৰ গুলীত আহত 2 চোৰক নিশাই জিএমচিত ভৰ্তি কৰোৱা হয়। আহত 2 চোৰ ক্ৰমে অভিজিৎ ৰাভা আৰু মহিবুল হক। পৰৱৰ্তী খবৰটো হৈছে এতিয়াৰে পৰা নাথাকিব বিৰোধী ঐক্য মঞ্চ, থাকিব ইণ্ডিয়া আছাম ইউনিট। ভাৰত নৰে জনাই দিলে এতিয়াৰে পৰা নাথাকিব বিৰোধী ঐক্য মঞ্চ, থাকিব কেৱল ইণ্ডিয়া আছাম ইউনিট। পৰৱৰ্তী খবৰটো হৈছে উত্তৰ লখিমপুৰৰ মহাবিদ্যালয়ত অধ্যাপক হেমন্ত শৰ্মাই পালে জামিন। শিক্ষাৰ্থীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল অধ্যাপকগৰাকী। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ ভাৰত বাংলাদেশ সীমান্তত গোপনে বাংলাদেশলৈ সৰবৰাহ কৰা মহ জব্দ। নিশা কাছাৰত মহ সৰবৰাহ কৰাৰ সময়ত 7টা চোৰাং মহ বিএছএফে জব্দ কৰে। ভাৰত বাংলাদেশ সীমান্তত গোপনে বাংলাদেশলৈ সৰবৰাহ কৰা মহ জব্দ কৰিছে বিএছএফ জোৱানে।